মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 9ৰ এৰাবিক অধ্যয়নৰ 8 নং লেচনৰ প্ৰথম কুৱেশ্যনটো লৈ। মোৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা আৰু কাষে থকা বেল বটনটো বজাই দিবা, কিয়নো মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া সকলোতকৈ আগত তোমালোকে পাই যাবা। তো বলক পলম নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি কুৱেশ্যনটোত দিয়া আছে আজিব বিল আৰবিয়া, অৰ্থাৎ আৰবিত উত্তৰ দিয়া। প্ৰথম কুৱেশ্যনটো হ'ল ফি আইয়ি ছফিন ইয়াদৰুছু সুলাইমান, সুলাইমান কোন শ্ৰেণীত পঢ়ে? সুলাইমানে কোন শ্ৰেণীত পঢ়ে? তো ইয়াৰ এনসাৰটো হ'ল ইয়াদৰুছু সুলাইমান ফিছ ছফিত তাছিআই, অৰ্থাৎ সুলাইমানে 9ম শ্ৰেণীত পঢ়ে। 2 নং কুৱেশ্যনটো হ'ল মাহিয়া আমামাল বাইতি, ঘৰৰ সন্মুখত সেইটো কি? ইয়াৰ এনসাৰটো হ'ল আমামাল বাইতি হাদিকাতুন সাগীৰাতুন, ঘৰৰ সন্মুখত এটা সৰু বাগিচা আছে। 3 নং কুৱেশ্যনটো হ'ল কাইফা নাফিজাতুল গুৰফাতি, কোঠালিৰ খিৰিকীখন কেনেকুৱা? কোঠালিৰ খিৰিকীটো কেনেকুৱা? ইয়াৰ এনসাৰটো হ'ল নাফিজাতুল গুৰফাতি কাবীৰাতুন, কোঠালিৰ খিৰিকীডাল ডাঙৰ। 4 নং কুৱেশ্যনটো হ'ল আইনা কালামু সুলাইমানা, সুলাইমানা কিয় কলম? কিয়নো সুলাইমান এইটো গैर মুনসারিফ, সেইকাৰণে যদিও মোজা পিলাইহি তথাপিও আমি সুলাইমানা পঢ়িম। গैर মুনসারিফ মোজা পিলাই হলেও তার নসবযুক্ত হয়। আইনা কলামু সুলাইমানা, সুলাইমানৰ কলমডাল কত? এর এনসারটো হল কলামু সুলাইমানা আলাল মাকতাবি, সুলাইমানৰ কলমডাল মেজৰ ওপৰত আছে। 5 নং কুৱেশ্যনটো হ'ল মাহিয়া তাহতাল মাকতাবি, মেজৰ তলত কি আছে? এনসারটো হল তাহতাল মাকতাবি হাকিবাতু সুলাইমান, মেজৰ তলত সুলাইমানৰ মনাডাল আছে। 6 নং কুৱেশ্যনটো হ'ল আইনাল গুৰফাতি লি উখতি সুলাইমানা, সুলাইমানৰ ঘৈণীয়েকৰ কোঠালিডাল কত? ইয়াৰ এনসারটো হ'ল আল গুৰফাতু লি উখতি সুলাইমানা আমামাল মাতবাখি, অৰ্থাৎ সুলাইমানৰ ভনীয়েকৰ কোঠালিডাল বা কোঠালিটো ৰান্ধনীঘৰৰ সন্মুখত আছে।